তো হেল্ল' গাইজ গুড মৰ্ণিং আজিৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। থাম্বনেইল চাইটো গমেই পাইছে এইটো কিহৰ ওপৰত হ'বলৈ গৈ আছে ভিডিঅ'টো। আপোনালোকক আমাৰ ঘৰৰ পিছফালে কি আছে তো আপোনালোকক দেখাম। তো ভিডিঅ'টো চাই থাকক। তো হেল্ল' গাইজ দেখুৱাম আজি আপোনালোকক পাত পিঠা ক'ত বনায় পাতটো দেখুৱাম। এইটো পাতটো চাওক, পাতবিলাক বহুত সুন্দৰ হৈ আছে বনাবলৈ পিঠা। বিহুৰ বেলা লাগে, বিহু পিঠা বনাই উঠি তো এইবিলাকে কোনোবাৰ নাথাকিলে আমাৰতো নিব আহিব পাৰিব আৰু। তো সেইবিলাক বহুত আছে। কঁঠাল গছ আছে, মই জন্মৰ পৰাই দেখি পাই আছোঁ কঁঠাল গছটো ইমান বুঢ়া হৈ গৈছে আৰু কেইটামান ফুলিছে আৰু কঁঠাল। তো আম গছ আছে, এইটো বহুত ওখ আম গছটো ফুলিছে, তামাম ফুলিছে। এইবিলাক আমটো চুৰি আছে আৰু চুৰি এইবিলাক বহুত আম। এইবিলাক আমাৰ মেষ্টা টেঙা, ঘৰত মানে চাগে কিনিবলৈ নালাগে বেছিভাগ মেষ্টা টেঙা। সৰু বিলাহীও আছে, এইবিলাক সৰু বিলাহী মৰি গৈছে গাছটো, এইবিলাক সৰু বিলাহী। ৰঙালাও গছ অৱশ্যে হ'বলৈ ধৰিছে আৰু বুটবুটি গছ এইবিলাক। বড়ো বাছ, ভুগা বাছ বুলি কওঁ আমাৰ ভাষাত, আমাৰ লোকেল ভাষাত ভুগা বাছ বুলি কোৱা হয়। তো আপোনাৰ কি কয় কমেণ্ট ছেকশ্যনত জনাব। এইবিলাক আমি পাতা বুলি কওঁ, মৰাপাত। এইবিলাক চব সৰু ফুলি আছে আৰু কলগছ বা চব মানে আছে আৰু ইয়াত ফেলাইছোঁ মাকৈ এইটো মাকৈটো ওলাই আছে। হেল্ল' গাইজ, এইবিলাক আমাৰ জলকীয়া ইমান ওখ হৈছে, এতিয়াও ফলা নাই বে। এনেকুৱা হ'লে কেনেকুৱা হ'ব। এইটো সৰু জলকীয়া, এইটো ফুলি আছে বাৰু, বহুত হৈছে সৰু জলকীয়া। তো আপোনালোকক দেখুৱাম। এইটো সৰু জলকীয়া পাকি গৈছে। এইবিলাক বেঙেনাও আছে, এইটো মই গাৰো আৰু বেঙেনাটো ফুলিছে বে। 1 বছৰ হ'ল বে এইটো বেঙেনাটো। এইটো বেঙেনা বেছি ফলা নাই, অলপ চলপ ফুলিছে আৰু। ৰঙালাও গছ, এইবিলাক ৰঙালাও ফুলি আছে, সৰু এটা ফুল ফুটিছে। ভাত কেৰেলা দেখা, ভাত কেৰেলাও আছে, ফুল ফুটিছে ফুল। এইটো এটা কঁঠাল গছ, দানি ঠানি ফুলি দিছে আৰু বহুত ফুলিছে ইয়াত, দেখা নাই দানি ঠানি চব মানে কি ক'ম আৰু চবতে ফুলিছে। এইবিলাকত আৰু ভেন্দি ডাঙা এইবিলাকে আছে আৰু ভিডিঅ'টো চাই থাকক। এইটো আম গছ কমেই এইবিলাক ফুলিছে, আম বহুত ফুলিছে। মাকৈ গছ এইবিলাক চাওক, মাকৈ গছ। আপোনালোকক আৰু এটা কঁঠাল গছ দেখুৱাম। ইয়াত মানে তামাম ফুলিছে, গৰৰ পৰাই ফুলিছে। কাঠল ফুলিছে টেমা ফুলিছে আৰু বে, প্লাষ্টিক টেমা ফুলিছে। চাওক কঁঠাল গছবিলাক বহুত ফুলিছে মানে ইয়াত। কাঠল ফুলিছে তামাম, এইটো চাওক ইমান ধুনীয়া লাগিছে বে। খাম তামাম বে, পাকিলে বহুত ধুনীয়া লাগে এইটো খাবলৈ কাঠলটো।
পিছত ভাত কেৰেলা লোকেল অৰ্গানিক ভাত কেৰেলা ঘৰৰে ইমান ধুনীয়া লাগিব খাবলৈ ভাত কেৰেলা খেতি পুজিও আছে আমাৰ ধুনীয়া জবা ফুলো আছে তো এইটো ৰাস্তাটো আমাৰ গাঁৱলীয়া ৰাস্তাটো কাৰিংগুটি এইবিলাকে আৰু তো হেল্ল' গাইজ ভিডিঅ'টো কেনেকুৱা লাগিল ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব আকৌ এটা নেক্সট ধামাকা ভিডিঅ'ত লগ পাই আছোঁ তো ভিডিঅ'টো আজিৰ মতে ইয়াতে সমাপ্ত